এবাৰ হৃদয় ভঙাজনে দ্বিতীয়বাৰ হৃদয় ভাঙিব নিবিচাৰে, সেয়েহে তেওঁ প্ৰেমক ঘৃণ কৰে। এবাৰ বিশ্বাস ভাঙিলে দ্বিতীয়বাৰ তেওঁ আনক বিশ্বাস নকৰে। এবাৰ ঠগ খোৱাজনে দ্বিতীয়বাৰ ঠগ খাব নোখোজে, সেয়ে জীৱনৰ প্ৰতিটো খোজ তেখেতে চালি জাৰিহে দিয়ে। কিন্তু তেওঁৰো এটা মন আছে, সেই মনটোক যদি বিশ্বাস আৰু সঁচা প্ৰেম দিয়া যায়, তেওঁ সম্পৰ্ক কেতিয়াও নাভাঙে। কাৰণ হৃদয় ভঙাৰ বেদনা কিমান তেওঁ ভালকৈ জানে। কিছুমান ব্যক্তি ভাগ্যত নহ'লেও হৃদয়ত থাকে, কাষত নহ'লেও ভাৱনাত থাকে, বৰ্তমানত নহ'লেও স্মৃতিত থাকে, শব্দত নহ'লেও মন এটাত থাকে। তোমাক মুখেৰে বুজাব নোৱাৰোঁ কিমান ভাল পাওঁ, তোমাৰ অলপমান মৰমেই মই সুখী হৈ ৰ'ম। নাজানো তোমাৰ মাজত কি বিচাৰি পাওঁ, কিন্তু হাজাৰৰ মাজত মই মাথো তোমাকেই চাওঁ। তুমি চাগে বুজি নাপাবা, তথাপিও এবাৰ ভাবি চাবা, আৰু যদি বুজিও পোৱা দুখ দি আঁতৰি নাযাবা।